নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটা ব্লগ ভিডিঅ' আপলোড কৰিম বুলি ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ। সকলোৱে চাব ভিডিঅ'টো শেষলৈকে। যিহেতু আমাৰ ঘৰলৈ আজি আমাৰ ভিডিঅ' চাই ভাল পোৱা এজন আমাৰ ককাইদেউ আহিছে, তেখেতক আপোনালোকৰ আগত চিনাকি কৰি দিম। আৰু আমাৰ লাইভ ভিডিঅ'টো তেখেতে কমেণ্ট কৰিছে, যিসকলে আমাৰ লাইভ ভিডিঅ'টো প্ৰায় চাই থাকে তেখেতসকলে লগ পাইছে নিউ মনোজ সোণোৱাল ককাইদেউ আমাক আজি লগ কৰিবলৈ আহিলে। গতিকে আমি ককাইদেউক আপোনালোকৰ আগত অলপ চিনাকি কৰাই দিম বুলি ভাবিছোঁ। তো সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ আচলতে ব্লগিং টাইপত। তো আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। তো মই প্ৰথমতে ককাইদেউক দেখুৱাৰ আগতে আমাৰ বাইদেউসকলে বহি আছে, তেখেতৰ লগত কথা পাতি কিনে এই আই বহি আছে আমাৰ, আৰু পুষ্পা বাইদেউ আহি এতিয়া পাইছেহি, আৰু আমাৰ দীপালী বাইদেউ পাইছেহি। এইখিনিতে ক'ম, ককাইদেউক আমি পাছত দেখুৱাম ন। প্ৰথমতে যদি দেখুৱাই দিওঁ আমাৰ ভিডিঅ'টো এদাই হৈ থাকিব নহয়। গতিকে লওক, ককাইদেউ যে ইমান দূৰৰ পৰা আহিছে আপোনালোকে কি ক'ব? বহুত বহুত ভাল লাগিছে আচলতে, ইমান দূৰৰ পৰা যে আহিছে আমাক লগ কৰিবলৈ। আমাক যে লগ কৰিব আহিছে সেইকাৰণে ভাল লাগিছে আমাৰ। ময়ো এতিয়া আহিছোঁ দে, তাঁত লগাইছিলোঁ, তাৰপৰা সেই পটাপট ওলাই আহিছোঁ। ইমান দূৰৰ পৰা যে আহিছে লগ কৰিব নাপাম বুলি, এতিয়া ভাত পানী খাই বহিছে। কিবা এটা আই কি ক'ব? মই বহুত বহুত ধন্যবাদ যাচিছোঁ, কাৰণ কিয় আমাক এনেকৈ আগতে বিচৰা নাছিলে, এতিয়া ভিডিঅ' কৰাৰ পৰা বহুত মানুহে এনেকৈ বিচাৰি মানে লগ কৰিবলৈ আহে, সেইখিনিৰ কাৰণে নথৈ আনন্দিত আছোঁ। আগতে আহিছে দুজন ককাইদেউ আহিছিলে আমাক লগ কৰিবলৈ, কিন্তু তেখেতসকলে কৰ্মক্ষেত্ৰত আহিছিলে, মোৰ লগত আছে, তেখেতসকলে কৰ্মক্ষেত্ৰত আহিছিলে, তথাপিতো আমাৰ ঘৰলৈ আহি গৈছে। কিন্তু প্ৰথম দূৰৰ পৰা আহিছে বুলি ক'বলৈ ককাইদেউ প্ৰথম হয়। তেখেতসকলৰ ঘৰ হয়তো মানে আগতে যিকেইজন আহিছিলে ওচৰ হয়, দুলীয়াজানৰ আশে পাশে, কিন্তু আমাক আহিছে আজি লগ কৰিবলৈ ঢলাৰ পৰা আহিছে। ককাইদেউক আমি এতিয়া দেখুৱাম আপোনালোকক। আমাৰ দীপালী বাইদেউ একো নকৈছে, ৰ'ব। দীপালী বাইদেউ কি ক'লে বাৰু? আমাক লগ কৰিব অহাৰ কাৰণে বহুত বহুত ভাল লাগিছে। বাও লাগিছে না? বাও লাগিছে। এয়া বাও পাইছা লগ কৰিব অহা নেকি? খুব বাও কথা। তো আমি এতিয়া দাদাক দেখুৱাম, দাদাই কি এষাৰ ক'ব আমাৰ হৈ। নমস্কাৰ। মই আজি মানে ধৰ ফেচবুকতে চিনাকি আমাৰ ধৰ এইফালে অজিত সোণোৱাল বন্ধু হিচাপে মানে ধৰ ফেচবুকতে চিনাকি হোৱা, আজি মানে লগ কৰিব আহিলোঁ, আৰু তাৰ সৈতে আহি মানে ধৰ ভাত পানী খাই আহিলোঁ এতিয়া, আৰু বাকী এইফালে মেম্বাৰবিলাকো লগ কৰিব আহিলোঁ, চাব আহিলোঁ। গতিকে ককাইদেউক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ, ইমান দূৰৰ পৰা আপুনি আহিছে আমাক লগ কৰিবলৈ। তো আৰু ককাইদেউ এটা আমাৰ ফেচবুক পেজ আছে, ককাইদেউৰ ফেচবুক পেজটো হ'ল নিউ মনোজ সোণোৱাল। হয়, চাৰ্চ কৰি আপোনালোকে ককাইদেউ পেজটো ছাপোৰ্ট কৰিব বুলি আপোনালোকক এটা অনুৰোধ জনাইছোঁ। আৰু ককাইদেউৰ লগত আহিছে আৰু এজন আমাৰ দাদা। নমস্কাৰ দাদা। নমস্কাৰ। আপোনালোকে দুজনে আহিলে, অলপ এইফালে ঘূৰি দিওঁ নেকি, পোহৰটো বেছি হৈছে। ঢলা আমি শদিয়া ঢলাৰ পৰা আহিছোঁ, আমি কপাতলি নবমুৰা গাঁও। হয়, ইয়াত আহি বহুত ভাল লাগিলে। আমি আজি অজিত সোণোৱালৰ ঘৰত হয়, এয়া ভাত পানী খাই উঠিছোঁ। আমাৰ বন্ধুবৰ্গ আমাৰ বান্ধৱী লগ পাই আমাক বহুত সুখী হৈছোঁ। আমি আজি যে এইখন ঠাইত আমি জীৱনত ভবা নাছিলোঁ যে এনেকুৱা এটা ঠাইত বা আমাৰ এজন লগৰ এজন লগ পাম বুলি আমি জীৱনত ভবা নাছিলোঁ। কিন্তু আজি লগৰ বন্ধুবৰ্গ আমাৰ বান্ধৱী লগ পাই, আইক লগ পালোঁ, আমাৰ ভতিজা ভতিজীক লগ পাই আমি সঁচাকৈ বহুত আনন্দিত আৰু সুখী হৈছোঁ। চ' থেংক ইউ এভৰিবডি, চবেই লাইক কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু ককাইদেউক মোৰ ফালৰ পৰা বহুত বহুত ককাইদেউৰ লগত বহুত মানে ইমান ধুনীয়াকৈ কথা কেইষাৰ ক'লে। গতিকে ককাইদেউক আমাৰ ফালৰ পৰা বহুত অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আপোনাকো। ঠিক ককাইদেউ ইমান ধুনীয়াকৈ কথা কেইষাৰ কোৱাৰ কাৰণে ককাইদেউকো ধন্যবাদ। আপোনাৰ নামটো সোধা নহ'ল যে? চ' মোৰ নাম চিমচন চেমা, ঢলা কপাতলি। ঢলা কপাতলি গাঁও। বহুত বহুত ধন্যবাদ আপোনালোকে যে আমাক লগ কৰিবলৈ আহিলে। আৰু আমি এটা লাইভ ভিডিঅ' কৰিম বুলি কৈছিলোঁ, এতিয়া কি কৰে? নহয়, লাইভ নহয়, এইটো ৰেকৰ্ডিং কৰি থৈছোঁ, পাৰিম বাৰু। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।